हेलो व्यूअर्स वेलकम टू माय चैनल स्पाइसी टेल अन्य एटी नतुन भिडिओले आपनालोকক स्वागतम। स्पाइसी टेल आसलते मोर कारणे अकल एटी यूट्यूब चेनेल নহয়, एया मोर फैमिली হয় जार लगत मोर प्रत्येकটো কথাই शेयर करूँ। मैं जলৈके जाऊँ आपनालोककো লৈ যাওঁ হয় নাই। আৰু এই ফ্যামিলিটো যেতিয়া মই স্টাर्ट কৰিছিলোঁ অকল 5 জন সদস্য আছিলে, যিসকল মোৰ চিনাকি মানুহ আছিলে, যাক মই কৈছিলোঁ লগ পালে সি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, এনেকৈ পকাই এই 5 জন সদস্য গোটাইছিলোঁ। যেতিয়া লাহে লাহে ভিডিঅ'জ দিবলৈ ল'লোঁ, এটাৰ পাছত এটা ভিডিঅ' দি গ'লোঁ আৰু আপোনালোকে হয়তো ভাল পালে, এই ফ্যামিলিটো বাঢ়ি গ'ল। এতিয়া এই ফ্যামিলি স্পাইसी টেলৰ ফ্যামিলি 200 পাৰ কৰিলে, যেটো আসলে মোৰ কাৰণে ডাঙৰ কথা। আপোনালোকে ভিডিঅ'জবোৰ ভাল পাইছে হয়তো, যাৰ কাৰণে ফ্যামিলিটো সদস্য হৈছে। এতিয়া আপোনালোকৰ দায়িত্ব এই ফ্যামিলিটো আগলৈ লৈ যোৱা হয় নাই। আপোনালোকেও চেষ্টা কৰি যাওক, মানে শ্বেয়াৰ কৰি যাওক চিনাকি মানুহৰ লগত, তেতিয়া স্পাইसी টেল আৰু আগলৈ যাব হয় নাই। যেতিয়া ভিডিঅ'টো বনাওঁতে কষ্ট হৈ দিয়কচোন, এটা ক্লিপৰ লগত আন এটা ক্লিপ এড কৰা, তাৰ পৰা মিউজিকত এড কৰা, যিটো অলাগতিয়াল ক্লিপ সেইটো আঁতৰাই দিয়া, ভইচ ওভাৰ কৰা। ধৰক ৰেচিপি ভিডিঅ' যেতিয়া দিওঁ, ৰেচিপি বনাওঁতে কষ্ট হৈ দিয়কচোন। বনাওঁ, কিন্তু মই আচলতে খাই ভাল পোৱা মানুহ, বনাই ভাল পোৱা মানুহ, তো সেইটো কষ্ট বুলি নাভাবোঁ বাৰু। এনেকৈ যেতিয়া দি যাওঁ, আপোনালোকে ভাল পায়, আপোনালোকৰ এপ্ৰিচিয়েশ্যন পাওঁ, মৰম পাওঁ, ভাল লাগে। যেতিয়া কোনোবাই লগ পালে কয় তোমাৰ ভিডিঅ'বোৰ চাওঁ, ভাল লাগে। মানুহে ভাল পালে ভাল লাগে দিয়কচোন, কিবা কাম এটা কৰিলে ভাল পাইছোঁ বুলি ক'লে ভাল লাগে। তো সেয়াই, আজি স্পাইसी টেল 200 পাৰ কৰিলে। এয়া আপোনালোকৰ মৰমৰ কাৰণে হৈছে, আৰু আপোনালোকৰ মৰমৰ কাৰণে মই সদায় ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এটাৰ পাছত এটা যে ভিডিঅ' দি যাওঁ, আপোনালোকে যে ভাল পাওঁ বুলি কয়, সেইটো কাৰণে বনাওঁ। আজি ভিডিঅ'টো হ'ল, আপোনালোকে যোৱা বছৰ যদি মোৰ চেনেলটো চাইছিলে, তেতিয়া দেখিছিলে যেতিয়া আমি ভেলাঘৰ পুৱাওঁ, ভেলাঘৰৰ সেই ফিল্ডতে খানা এটা হয়, ৰাইজৰ খানা, য'ত গোটেই ৰাইজ মিলি খানাটো পাতে আৰু তাত খেল ধেমালিও হয় কিছুমান। আজি ব্লগটো সেয়াই বিশেষ, যিটো আপোনালোকক মই ভিডিঅ'টোৰ মাজেৰে দেখাই যাম। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখানে আমার ছেলে সমাজে আউট, এখানে আউট। আকৌ উঠা, আকৌ স্টার্ট। সকলোৱে হাত-চাপৰিত দিয়ক। প্ৰতিযোগীক উৎসাহ দিলেহে প্ৰতিযোগী আৰু ভাল লাগে মনটো। বেলেগ ফালে গৈছে, বেলেগ ফালে, এইফালে হওক, এইফালে হওক। নহয় নকল হয় যে যাব নহয় আৰু
গৈ থাকা গৈ থাকা এইবাৰ কলকা প্ৰতিযোগিতাৰ উইনাৰ আমাৰ অনুভৱ আপোনাৰ একদম কল খাই এনেই ভাল পাওঁ তুমি কল খাই বেয়া বেয়া ভৰি দুখ পাই গ'লো আই থিংক তুমি এয়া তেখেতক আমি পুৰস্কাৰ নাম দলত তেখেতক আমি পুৰস্কাৰ ল'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ তেখেতক আমি এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ মই এই পুৰস্কাৰটি পাই বহুত বহুত ধন্যবাদ আমাৰ কোঠালীপাৰা ৰাইজক ধন্যবাদ জনালোঁ থেংক ইউ দ্বিতীয় পুৰস্কাৰ আপোনাৰ আপুনি স্বতন্ত্ৰতা অনুভৱ কওক ভাৱে অনুৰোধ জনাইছোঁ প্ৰথম পাই মই বৰ আনন্দ অনুভৱ কৰিছোঁ এয়া প্ৰতিযোগিতা দেশী পথক ভৱতৰণ পাটোৱাৰীৰ পৰা পুৰস্কাৰ ল'বলৈ কোৱা হ'ল ধন্যবাদ দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত জিন্তি কলিতা দীপালী পাঠক এয়া পুৰস্কাৰ গ্ৰহণ কৰিছে তেওঁ ডেকালৈ মই ধন্যবাদ জ্ঞাপন ৰাখিছোঁ তেওঁলোকক আমি পুৰস্কাৰ নিবলৈ অনুৰোধ জনাইছোঁ এয়া পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ পুৰস্কাৰ দাতালৈ অশেষ ধন্যবাদ থেংক ইউ বেবী প্ৰথম স্থান অধিকাৰ কৰিছে পাটোৱাৰীক আমি পুৰস্কাৰ দিবলৈ অনুৰোধ জনাইছোঁ দিয়ক প্ৰতিযোগিতা ৰিংকুমণি পাঠক আপোনাক পুৰস্কাৰ ল'বলৈ আমি অনুৰোধ জনাইছোঁ এয়া পুৰস্কাৰ ল'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ পুৰস্কাৰ দাতালৈ মই ধন্যবাদ জনাইছোঁ এয়া দ্বিতীয় প্ৰতিযোগিতা অনুভৱ বৰষা কলিতা উইনাৰ্ছ আছোঁ এই উইনাৰ্ছ আপোনালোকৰ অনুভৱ আপুনি কোনটো কম্পিটিশ্যন জিকিছে মিউজিক চেয়াৰ কি আছিল মিউজিক চেয়াৰ তো কি আছিল কম্পিটিশ্যনৰ উইনাৰ বিয়ামণি আৰু তুমি মাৰধৰ কৰাত ভাল তো শাৰী ভাঙাত জিকিছে হিয়া আৰু তুমি কি কৰালে হ'ব নেকি তোমাৰ কম্পিটিশ্যন কল খোৱা প্ৰতিযোগিতা কল খোৱা প্ৰতিযোগিতাৰ উইনাৰ তো কলটো কেনেকুৱা আছিল টেষ্টি নে তামাম টেষ্টি আচ্ছা কি কল দিয়া হৈছিল ইয়াতে মালভোগ কল নে চেনি চম্পা বহুত আৰু কি ক'বা আমি ৰছী টানাত পৰি হাত ভাঙিলে মোৰ হাত ভাঙিছে এইখন হাত মোৰ ভাঙি আছে তথাপি মানে পইচাটো পাই ফুটি আমিও এতিয়া হ'ব আমাৰ খোৱা কম্পিটিশ্যন ইয়াতে উইনাৰ মই ডেফিনেটলি উইনাৰ আমি আছোঁ খোৱা নাপায় আৰু যদি কিবা লেট অহা কম্পিটিশ্যন হ'লে হয় তাৰে উইনাৰ ফাৰ্ষ্ট প্ৰাইজ হোল্ডাৰ আজি ভিডিঅ'টো সেয়াই আছিলে চাই যদিহে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটোত যদিহে প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ।